নমস্কাৰ মই টাৰ্জিনা মই ক্লাছ 10 ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে এটি ভাল খবৰ লৈ আহিছোঁ মই ভাবিছোঁ যে তোমালোকক মই মেথছখন ষ্টাৰ্টিঙৰ পৰা শেষলৈকে গোটেই চিলেবাছটো কমপ্লিট কৰাম প্ৰতিদিনে তোমালোকৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰি যাম আৰু মেথছটো মই একদম বেছিকৰ পৰা মই তোমালোকক বুজাই দিম যাতে তোমালোকে ইজি পোৱা আচলতে বেছিক ক্লিয়াৰ থাকিলেহে মেথছ ইজি লাগে তো আজি আমি নাম্বাৰ ছিষ্টেম ষ্টাৰ্ট কৰিম আজি তোমালোকে এইটো ভিডিঅ' শিকিবলৈ পাবা ফেক্টৰ্ছ মাল্টিপলছ HCF LCM প্ৰাইম নাম্বাৰ কম্প'জিট নাম্বাৰ এই গোটেইখিনি মই তোমালোকক এই সৰু ভিডিঅ'টিত মই বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত তোমালোকে সুধিবা আৰু এইটো আজি ফাৰ্ষ্ট ভিডিঅ' ইয়াৰ পিছত আকৌ তোমালোকে ভিডিঅ' পাই থাকিবা নেক্সট আমি এক্সাৰচাইজ 1.1 1.2 এনেকৈ কণ্টিনিউ কৰি যাম ঠিক আছে আজি মই তোমালোক এতিয়া ফাৰ্ষ্ট শিকাম ফেক্টৰ্ছটো তোমালোকে জানি লোৱা ফেক্টৰ্ছ অসমীয়াত কয় উৎপাদক ফাৰ্ষ্ট আমি 6ৰ ফেক্টৰ্ছ উলিয়াম 6ক কোনবিলাক নাম্বাৰেৰে ডিভাইড যাব 6ক যিবোৰ নাম্বাৰেৰে ডিভাইড যাব সেই নাম্বাৰবোৰকে ফেক্টৰ্ছ বুলি কয় 6ক 1ৰে ডিভাইড যায় 6ক 2ৰেও ডিভাইড যায় 6ক 3ৰো ডিভাইড যায় 6ক 6ৰো ডিভাইড যায় এই যিবিলাক নাম্বাৰে ডিভাইড গৈছে এই নাম্বাৰবিলাককে তোমাৰ কি বুলি কয় জানিনে ফেক্টৰ্ছ উৎপাদক বুলি কয় আৰু এটা আমি এক্সাম্পল লওঁ 8 এইটো কি নাম্বাৰেৰে ডিভাইড যায় 8টো আমি কাৰ টেবুলত পাওঁ 8টোক আমি 1ৰ টেবুলত পাওঁ 1ৰ টেবুলখন মাতিলে আমি 8 পাওঁ 1 8 যা 8 8ক আমি 2 টেবুলত পাওঁ 8ক আমি 4ৰ টেবুলত পাওঁ 8ক আমি 8ৰ টেবুলতো পাওঁ গতিকে 8ক 1ৰেও ডিভাইড যায় 2ৰেও যায় 4ৰেও যায় আৰু 8ৰেও যায় এই যিবিলাক নাম্বাৰেৰে 8ক ডিভাইড গ'ল সেই নাম্বাৰবিলাককে কি বুলি কয় ফেক্টৰ্ছ উৎপাদক বুলি কয় ক্লিয়াৰ এতিয়া চাবা ফেক্টৰ্ছৰ পাছত আহিলে তোমাৰ মাল্টিপলছ গুণিতক এতিয়া গুণিতক কাক কয় মাল্টিপলছ কাক কয় চাবা ঠিক আছে মই 6 লৈ লৈছোঁ 6ৰ মাল্টিপলছ 6ৰ টেবুলখন 6 1 যা 6 6 2 যা 12 6 3 যা 18 6 4 যা 24 হ'ল 8 8ৰ টেবুলখন লৈ লওঁ 8ৰ মাল্টিপলছ মানে 8ৰ টেবুলখন 8 1 যা 8 8 2 যা 16 8 3 যা 24 8 4 যা 32 তা ফেক্টৰ্ছ কাক কৈছিলে 6ক ডিভাইড কৰা নাম্বাৰবোৰক কয় ফেক্টৰ্ছ আৰু মাল্টিপলছ কাক কয় এই যিবোৰ আমি 6ৰ মাল্টিপলছবিলাক পাইছোঁ 6 1 যা 6 6 2 যা 12 এই যিবিলাক আমি নাম্বাৰবিলাক পাইছোঁ এই গোটেইবিলাকক চবকে 6ৰে ডিভাইড যাব হৈছে এতিয়া আমি শিকিম HCF হাইয়েষ্ট কমন ফেক্টৰ অসমীয়াত গসাউ কয় 6 আৰু 8 লৈছোঁ ইয়াৰে আমি HCF উলিয়াম 6ৰ ফেক্টৰ্ছ তোমালোকে জানা 6ক 1ৰে ডিভাইড যায় 6ক 2ৰেও ডিভাইড যায় 6ক 3ৰেও ডিভাইড যায় আৰু 6এ নিজে নিজকো ডিভাইড কৰি লয় আৰু 8ৰ ফেক্টৰ্ছখিনি ওলাই লওঁ 8ক 1ৰে ডিভাইড যায় 8ক 2ৰেও ডিভাইড যায় 8ক 4ৰেও ডিভাইড যায় আৰু 8ক 8ৰো ডিভাইড যায় হ'ল এইখিনি এতিয়া আমাক সুধিছে কমন ফেক্টৰ কি কমন আছে ইয়াৰে তোমালোকে চোৱাচোন 6 আৰু 8ৰ ইয়াৰে 1 কমন আছে ন তাৰো 1 কমন আছে ইয়াৰে 2 কমন আছে তাৰো 2 কমন আছে বেলেগটোৰ কমন নাই বেলেগটোৰ মিলা নাই গতিকে আমি HCF কি পালোঁ 6 আৰু 8ৰ এতিয়া কমন যিখিনি মিলিছে তাৰ পৰাই ল'ব লাগিব তাৰ পৰা কোনটো ল'বা হাইয়েষ্ট কমন ফেক্টৰ যিটো বেছি সেইটো লৈ ল'বা ডাঙৰটো লৈ ল'বা 1 আৰু 2 কোনটো ডাঙৰ হয় 2 ডাঙৰ হয় ন আৰু এটা এক্সাম্পল মই দি দিছোঁ এইবাৰ ধৰা 8 আৰু 12 8 আৰু 12ৰ যদি তোমালোক HCF ওলাব দিয়ে ফাৰ্ষ্ট 8ৰ ফেক্টৰ ওলাই ল'বা ফেক্টৰ মানে জনাই তোমালোকে 8ক যিবোৰ নাম্বাৰেৰে ডিভাইড যায় সেইবোৰে হৈছে ফেক্টৰ্ছ 8ক 1ৰে ডিভাইড যায় 8ক 2ৰেও যায় 8ক 4ৰেও ডিভাইড যায় 8ক 8ৰো ডিভাইড যায় 8ৰ ফেক্টৰ্ছখিনি আমি ওলাই ল'লোঁ এবাৰ 12ৰ ফেক্টৰ্ছ ওলাওঁ 12ক 1ৰে ডিভাইড যায় 12ক 2ৰেও ডিভাইড যায় 3ৰেও ডিভাইড যায় 4ৰেও ডিভাইড যায় 6ৰো ডিভাইড যায় আৰু 12ক 12ৰো ডিভাইড যায় হ'ল এতিয়া 8 আৰু 12ৰ কমন ফেক্টৰ্ছবিলাক চোৱাচোন চেমবিলাক এইটো 1 এইটো 1 এইটো 2 2 4 4 বাকিটোৰ কমন নাই
এতিয়া HCF মানে কি আমাক ওলাব দিছে HCF গহাও HCF মানে হৈছে ফেক্টৰৰ ডাঙৰটো কাৰ HCF লাগে আমাক 8 আৰু 12 ইয়াৰ চোৱাচোন কোনটো ডাঙৰ 4 টো ডাঙৰ ন HCF হ'ব 4 হাওৰ তোমালোকে বুজি পাইছা এতিয়া মই তোমালোকক শিকাম LCM লিষ্ট কমন মাল্টিপল অসমীয়াত কয় লঘিষ্ঠ সাধাৰণ গুণিতক আৰু চুটিকে কয় লসাগু আমি কাৰ LCM ওলাম 3 ওলাম আৰু 5 ৰ এটা 3 টোৰ টেবুলখন 3 1 যা 3 3 2 যা 6 3 3 যা 9 3 4 যা 12 3 5 যা 15 এনেকৈ বহুতো আছে 5 ৰ মাল্টিপলছ 5 ৰ টেবুলখন 5 1 যা 5 5 2 যা 10 5 3 যা 15 5 4 যা 20 এনেকৈ বহুত আছে এতিয়া আমাক LCM ওলাব দিছে LCM মানে লিষ্ট কমন মাল্টিপলছ মানে ইয়াৰে যেটো সবতকে সৰু আৰু যেটো পাবা সেই নাম্বাৰটোক এই দুইটা নম্বৰেৰে ডিভাইড যাব লাগিব মানে মই এটো কৈছো ইয়াতে তোমালোকে 15 পাইছা আৰু ইয়াতো তোমালোকে 15 পাইছা এই দুটা কমন পালা 15 কমন পাইছা এই 15 টোৱে সবতকে সৰু নম্বৰ যেটো নম্বৰক 3 ৰেও ডিভাইড যাব আৰু 5 ৰেও ডিভাইড যাব এই 15 টো 3 ও ডিভাইড কৰে 5 ও ডিভাইড কৰে গতিকে LCM হ'ব 15 পালা বুজি এটা আমি নেক্সট আৰু এটা एग्जांपल লৈছো 6 আৰু 8 ইয়াৰে আমি LCM ওলাম 6 6 ৰ টেবুলখন 6 ৰ মাল্টিপল 6 1 যা 6 6 2 যা 12 6 3 যা 18 6 4 যা 24 6 5 যা 30 এনেকৈ বহুত আছে 8 ৰ টেবুলখন 8 1 যা 8 8 2 যা 16 8 3 যা 24 8 4 যা 32 এনেকৈ বহুত আছে এতিয়া আমাক ওলাব দিছে LCM 6 আৰু 8 ৰ ইয়াতে কমন তোমালোকে মাল্টিপলছ বিচৰাছোন কোনটো 24 কমন হয় তাৰ মানে এই 24 টো একেবাৰে সবতকে সৰু যেটো নম্বৰক এই 24 টো 6 ও ডিভাইড কৰিব আৰু 8 ও ডিভাইড কৰিব এই 24 ক 6 ও ডিভাইড যাব 8 ও ডিভাইড যাব আৰু এই 24 টোৱে সবতকে সৰু এতিয়া LCM মানে এই মাল্টিপলছৰ ভিতৰত সবতকে সৰু নম্বৰটো যাক এই নম্বৰ দুটাই ডিভাইড কৰিব এবাৰ মই তোমালোকক শিকাম প্ৰাইম নাম্বাৰছ মৌলিক সংখ্যা যেটো নম্বৰৰ ফেক্টৰস মাত্ৰ দুটাই হ'ব তাকে প্ৰাইম নাম্বাৰ বুলি কয় প্ৰাইম নাম্বাৰ ধৰা তুমি 7 ল'ব পাৰা 7 এটা লৈছো 7 ক 1 এৰে ডিভাইড যায় আৰু 7 এ নিজে নিজক ডিভাইড কৰি লয় ফেক্টৰস কেইটা পালো চোৱাচোন অনলি 2 পাইছো তাৰমানে কি বুজি পালা প্ৰাইম নাম্বাৰৰ অনলি কিমান ফেক্টৰস থাকে 2 ফেক্টৰস থাকে এটা আকৌ এটা एग्जांपल ল'ব পাৰা তোমালোকে ধৰা 5 লৈছা 5 ক 1 এৰে ডিভাইড যায় 5 এ নিজে নিজক ডিভাইড কৰি লয় 5 1 যা 5 হয় মানে 5 ৰ ফেক্টৰস দুটা তাৰ মানে 5 টো প্ৰাইম নাম্বাৰ যাৰ ফেক্টৰ দুটা হিয়া প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা এটা ইয়াৰে যেটো উলটাটো হ'ব অপজিটটো হেতু হ'ব কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা এটা চোৱা আমি 7 লৈছিলো দুটা ফেক্টৰস পাইছিলো এতিয়া কম্পোজিটত ফেক্টৰস বেছি হ'ব মোৰ দেন টু ফেক্টৰস আমি 9 এটা লৈছো 9 নম্বৰ এটা লৈছো 9 ক 1 এৰে ডিভাইড যায় 9 ক 3 ৰেও ডিভাইড যায় 9 ক 9 ৰেও ডিভাইড যায় ইয়াতে চোৱাচোন ফেক্টৰস বেছি পাইছো নে দুটাতকেটো বেছি পাইছো দুটাতকে বেছি পালে তোমালোকে কি বুলি কবা কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা বুলি কবা হৈছে ক্লিয়াৰ আৰু এটা ল'ব পাৰা তোমালোকে 8 ল'ব পাৰা 1 8 যা 8 2 4 যা 8 4 2 যা 8 8 1 যা 8 8 ৰ ফেক্টৰসটো বহুতখিনি পাইছো গতিকে 8 টো এটা কি নাম্বাৰ কম্পোজিট নাম্বাৰ তাৰমানে যাৰ ফেক্টৰ দুটা ওলাব তাক প্ৰাইম নাম্বাৰ বুলি কয় মৌলিক সংখ্যা আৰু যাৰ ফেক্টৰ দুটাতকে বেছি হ'ব মোৰ দেন টু ফেক্টৰস হৈছে মোৰ দেন টু ফেক্টৰস গতিকে তেতিয়া কি বুলি ক'ব কম্পোজিট নাম্বাৰ বুলি ক'ব তো আজি লাষ্ট মই তোমালোকক শিকাম ফেক্টৰাইজেশ্যন মেথড ইউজ কৰি পেলাই HCF আৰু LCM কেনেকৈ ওলায় প্ৰাইম ফেক্টৰাইজেশ্যন মানে যদি আমি एग्जांपल লওঁ 6 আৰু 8 6 ক তুমি প্ৰাইম নাম্বাৰৰে ডিভাইড কৰিব লাগিব ভাগিব লাগিব ভাগাটোকে কয় ফেক্টৰাইজেশ্যন 6 ক 2 ৰে ডিভাইড যায় 2 3 যা 6 8 ক 2 ৰে ডিভাইড যায় 2 4 যা 8 2 2 যা 4 এনেকৈ আমি ভাগি লৈছো মানে ফেক্টৰাইজেশ্যন কৰি ললো এটা চোৱা 6 ত আমি পাইছো 2 * 3 আৰু 8 ক কৰোতে আমি পাইছো 2 * 2 * 2 2 3 টা পাইছো 2 3 টা পোৱাটো 2 ৰ পাৱাৰ 3 বুলি ক'ব পাৰি 2 3 টা পাইছো ন এনেকৈ 3 টা এতিয়া আমাৰ HCF আৰু LCM ওলাব দিছে HCF ত তোমালোকে এটা কাম কৰিবা যিখিনি মিলিছে তাৰে সৰু পাৱাৰটো ল'বা ইয়াৰে কোনটো পাৱাৰ সৰু
2 সৰু নে 2 কিউব সৰু 2 সৰু হয়নে তো সৰু পাৱাৰটো ল'বা আৰু এলচিএমত কি ল'বা এলচিএমত তোমালোকে ডাঙৰ পাৱাৰটো ল'বা ডাঙৰ পাৱাৰ কি আছে 2 কিউব আছে আৰু এইটো এক্সট্ৰাকে আছে নহয় সেইটোৱে এলচিএমত হৈ যায় এলচিএমত চবখিনি হৈ যায় ডাঙৰ পাৱাৰটো লোৱাৰ পিছতো যেটো ডাঙৰ ভাগ আছিল ডাঙৰ পাৱাৰ আছিল এই ডাঙৰ পাৱাৰটো লোৱাৰ পিছতো এক্সট্ৰাকে যদি কিবা থাকে সেইটো ল'ব লাগে এলচিএমত এটা সবা এখিনি আমি কিমান পালো 2 3 টা 2 কিউব মানে 2 3 টা গুটে কিটা 2 বুলি ভাবা 2 2 যা 4 4 2 যা 8 তো 2 3 টা মানে 8 ইনটু কি আছে 3 8 3 যা 24 তো এনেকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰি পেলাই এইচএফ আৰু এলচিএম ওলাব লাগে আৰু আজি মই গুটেখিনি তোমালোকক কৈছো বুজি পাইছা নে তোমালোকে মোক কমেন্ট কৰি জনাবা নেক্সট ভিডিঅ'ত মই তোমালোকক লগ পাম নেক্সট ভিডিঅ'ত মই টেক্সট বুকৰ কোৱেশ্চন আনসাৰ মই লৈ আহিম আজিলৈ ভিডিঅ'টো মই সামৰিছো ধন্যবাদ